নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ আনেকি ভিডিঅ'লে আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে আজি এটা এপ্লিকৰ ডিজাইন লৈ আহিছো এপ্লিক আৰু ফেব্ৰিক প্ৰিন্টিং ফ্লোৰেল লেস কাটিতে বনাই আগতেও তেনেকুৱা ভিডিঅ' মই দিছো দুটা আপোনালোকে বহুত বেছি মৰম দিছে ভিডিঅ' কেইটাত সেইভাবে আকৌ লৈ আহিছো এটা নতুন ডিজাইন কেনেকুৱা পাই ভিডিঅ'টো চাই আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাব বুলি আশা কৰিছো আৰু যদি এই ভিডিঅ'টো চাই ভাল পায় আপোনাৰ ফ্ৰেণ্ডৰ লগত নিশ্চয় শেয়াৰ কৰি দিব আৰু যদি মোৰ পৰা কাপোৰ ল'ব বিচাৰে ল'ব পাৰিব ডেসক্ৰিপচনত মোৰ WhatsApp নাম্বাৰ থাকিব WhatsApp কৰিব আৰু যদি ডিজাইনটো ভাল লাগে প্লিজ শেয়াৰ কৰি দিব মই প্ৰথমে অফ হোৱাইট কালাৰৰ মিক্স পাট কাপোৰ এযোৰ লৈছো অফ হোৱাইট হয় কালাৰটো আৰু লৈছো ফ্লোৰেল লেস অৰেঞ্জ কালাৰৰ এটা কালাৰৰ লেজেৰে কৰিম মই অৰেঞ্জ কালাৰৰ লেস লৈছো লেসটোৰ কথাটো ক'বই নালাগে আজিকালি সবতে পায় অনলাইনটো পায় আৰু অফলাইনও দোকানত ধুনিয়া ধুনিয়া কালাৰৰ পাই যায় আৰু ধুনিয়াকৈ মই লেস কেইটা কেচিৰে কাটি লম এটা এপাহ ফুল কাটি লৈ পেলাই আঠাটো দেখাই দিছো এবাৰ ফেব্ৰিক গ্লু আঠাটোৰ সহায়ত মানে ইয়াত লগোৱা হ'ব কিছুমানে সিলাইও দিয়ে হাতেৰে সিলাই দিবও পাৰি কিন্তু আঠাটো দিলেও না যায় আঠাটো মই এই কাৰণে দেখাইছো মই আগৰ যি দুটা ভিডিঅ' দিছিলো তাত আঠাটো দেখাইছিলো যদিও বহুতে আকৌ সুধি আছিল আঠাটোৰ নাম লাগে আনকি আজিও মোক মেছেজ কৰিছে এগৰাকী আঠাটোৰ ফটো লাগে তো সেইভাবে ভালকে দেখাই দিছো আঠাটো আপোনালোকে অনলাইনও পাব অফলাইনও পাব অনলাইন আনিলে অকনমান প্ৰাইসটো বেছি পৰে যদি অফলাইন আনে তেতিয়া অলপ কমতে পাব এতিয়া মই কাপোৰজোৰত কাটি থোৱা ফুলবোৰ ধুনিয়াকৈ ৰাউন্ড কৈ আঠা লগাই দিছো আঠা লগোৱাটো বাৰু দেখুৱা নাই যেটো আগৰ ভিডিঅ' দুটাত দেখাইছো আৰু মাজত মই ব্লু কালাৰৰ ধুনিয়া ষ্টোন লগাই দিছো অৰেঞ্জৰ লগত ব্লুটো বহুত ধুনিয়াকৈ মিলিছে নহয় জানো আৰু মই মানে গেপ ৰাখি দিছো তাত মই পাত বিলাক আঁকি দিম প্ৰথমে মই কাট পেন্সিলেৰে পাতৰ ডিজাইনবোৰ ধুনিয়াকৈ আঁকি লম লৈ পেলাই তাত কালাৰ কৰিম আজিকালি সকলোৱে এনেকুৱা লেস কাটি কাপোৰ বনাই ঘৰতে বনাই যেটো সুবিধা লেসটো কিনিব পায় আঠাটো কিনিব পায় আঠা দিলে হৈ যায় তো কিন্তু মই অলপ ইউনিক কৰিব চাও অকল লেসটো লগাই দিলে মোৰ মানে ভাল নালাগে এনেকে অলপমান ফেব্ৰিক কৰি দিলে পাতবোৰ বা অলপ ডিজাইন এটা বনাই দিলে বেছি ভাল লাগে আৰু আপোনালোকেও চাই ভাল পায় মোৰ আগৰ দুটা ভিডিঅ' সেই কাৰণে বহুত বেছি আপোনালোকে মৰম দিছে মোৰ ডিজাইনবোৰ ভাল লগা বুলি কৈছে সেইভাবে আকৌ এটা নতুন ডিজাইন বনাই চাইছো এতিয়া মই কেমেলৰ গ্ৰীন কালাৰটো লৈছো লাইট গ্ৰীন কালাৰ এইটো কালাৰেৰে মই পাতবোৰ ফেব্ৰিক কৰি দিম ধুনিয়াকৈ আৰু লাইট গ্ৰীনটো কৰা হোৱাৰ পিছত ডাৰ্ক গ্ৰীনেৰে অকনমান শেডিং কৰি দিম আৰু অলপ দেখিব ধুনিয়া হ'ব পাতকিটা তেতিয়া আৰু কেনেকৈ কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যি সকলে মানে প্ৰথমবাৰ চাই আছে আকৌ এবাৰ মনত কৰি দিও যদি প্ৰথমবাৰ চাইছে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি পেজত চাই আছে পেজটো ফলো কৰি দিব কাৰণ এনেকুৱা ধৰণৰ ধুনিয়া ধুনিয়া মেখেলা চাদৰ বনোৱা ভিডিঅ' মই আগলৈ দি যাম আৰু আগৰ যি দুটা ভিডিঅ' দিছিলো ফ্লোৰেল লেস কাটি বনোৱা যদি কোনোবাই চোৱা নাই যদি চাব বিচাৰে চাব পাৰিব এনেকে মই ডিজাইনটো চেঞ্জ কৰি দিছিলো ডিজাইনটো অলপ আনকমন দিছিলো ফেব্ৰিক কৰিয়ে দিছিলো আৰু লেসবোৰ লগাই দিছিলো কাটি কাপোৰজোৰৰ শৰ্ট ভিডিঅ' এটা দিছিলো দিওতে দুগৰাকী মানে মোক মেছেজ কৰিছে বা সেম টু সেম বনাম এজোৰ এনেকে ভাল লাগিছে নিশ্চয় বনাব একো নাই মই বেয়া নাপাও আৰু সেম টু সেম হোৱাতকে অলপ কালাৰটো বেলেগ কৰি দিলে ভাল লাগে মানে ধৰক হোৱাইটতো সব কালাৰে মিলে ন এতিয়া মই অৰেঞ্জ কৰিছো আপোনালোকে ৰাণী পিংক বা এনেকুৱা ৰেডটো কমন হয় তথাপি ৰাণী পিংক বা বেলেগ কালাৰ কিবা ডাৰ্ক কালাৰ ইউজ কৰিব পাৰে হোৱাইটত সব কালাৰে মিলে ব্লু হক পাৰ্পল হক সব ধুনিয়া লাগিব এতিয়া মই পাতকেটাত ডাৰ্ক গ্ৰীন কালাৰটোৰে আকৌ এবাৰ শেডিং কৰি দিছো অকনমান আৰু বেছি ধুনিয়া দেখিবৰ বাবে আৰু ইয়াৰ পিছত মই কেমেলৰে ব্ৰাউন কালাৰটো লম ব্ৰাউন কালাৰটোৰে ঠাৰি কেইডালৰ দি দিম ফুলডালৰ আৰু মই কাপোৰজোৰ কমপ্লিট হোৱাৰ পিছত আপোনালোকক সম্পূৰ্ণ কাপোৰজোৰ দেখাম কেনেকুৱা লাগে কমেন্ট এটা কৰি নিশ্চয় জনাব বুলি আশা কৰিছো আপোনালোকৰ এটা কমেন্টে আগুৱাই যাবলৈ মানে উৎসাহ যোগায় প্ৰেৰণা যোগায় আৰু নতুন কাম কৰিব উৎসাহ পাও আৰু কাপোৰজোৰ আপোনালোকক দেখাই আছো ভিডিঅ'টো শেষলৈকে চাই থাকিব
আৰু যদি আপোনালোকৰ কাপোৰযোৰ ভাল লাগে তেতিয়া ল'ব পাৰিব ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নাম্বাৰ থাকিব সেইটো নম্বৰত হোৱাটছআপ কৰিব ৰেডি টু ৱেৰ কৰি দিয়া হ'ব আৰু মেখেলা ব্লাউজ পিচো থাকিব ছেম কালাৰতে আৰু যদি আপোনালোকক বেলেগ কালাৰত লাগে ছেম এইটো ডিজাইন তেতিয়াও তেনেকৈ অৰ্ডাৰ কৰিব পাৰিব ফেব্ৰিক কালাৰখিনি কৰা হোৱাৰ পিছত তাত মই 3D আউটলাইনাৰ গ্লিটাৰেৰে আউটলাইন কৰি দিম গ্লিটাৰখিনি শুকোৱা হোৱাৰ পিছত এয়া চাওক কাপোৰযোৰৰ ফাইনেল লুকটো এয়া সম্পূৰ্ণ কাপোৰযোৰ দেখাইছোঁ ধুনীয়াকৈ দহি কৰি মেখেলা চিলাই ৰেডি কৰি দিছোঁ এইখন মেখেলা কালাৰটো অফ হোৱাইট হয় কাপোৰযোৰৰ আৰু এইটো ব্লাউজ পিছত হাতত পৰাকৈ ফুল দিয়া হৈছে আৰু বুকত পৰাকৈ ডিজাইনটো ধুনীয়াকৈ দীঘলকৈ দিয়া হৈছে যদি কাপোৰযোৰ ভাল লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব